পেলাই আলোচনা কৰিছিল ইএমটো 5 তাৰিখত 8 জন বা 10 জন অতিথিক ল'ব নামটো আজি দিব নোৱাৰে তাৰ গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আজি 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8 জন বা 10 জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2 জন বা 1 জন বা 3 জন এনেকুৱা ইএম বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে বাহিৰে শুনা কথাহে এইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট ইএম লাগে না কি লাগে এইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি বিশেষভাৱে NDA থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলক আউট কৰ পাছ হৈছে হাত সানি ৰঙা ৰঙাব্ৰা বৰ'নি সোংদাম বানোৱা স্যার BPF-or मोजां सोंबानो जायोना बर'निबाबो जायो हारसानि बुंगोन आङो आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा आंसो साबसिन जाबाय স্যার BPF-or স্যার বেয়া দিনত যিসকলে অন্য দলত বাগৰি গৈছিলে তেওঁলোকক আকৌ পুনৰাই আপোনালোকৰ দলত দলত আলোচনাই নাই এইবিলাক বহুত পিছত এইবিলাক এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব সব কথা ডিচিশনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট BPF in এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা হতো হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক ইএম লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেদাৰি কৰি ইমান হুলস্থুল এইকাৰণে কৈছে মই ইউপিপিএল আউট BPF in আৰু NDA যদি হয় আৰু কি একলা একেলগে এইবিলাক কি প্ৰশ্ন হয় 5 তাৰিখত 8 জন বা 10 জন খালি পাব না পৰহি অতিথিক ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দেখো সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউপিপিএল আউট BPF in যদি হয় তেতিয়া আলোহিটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদ দলক মাতিব লাগিব না নামাতিলে আৰু কিবা বক্তি থাকিব সন্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা কিবি একদম মাটি পাতা কৈছে হ'ব আমাৰ আজি BPF দলৰ
PMB বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰৰ যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অৰ্থেকিং চেৰিমনি আছে এইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই এই হিসাবত আমি ফেমি আলোচনা কৰিছে যে অৰ্থেকিঙৰ পিছত যেটো সরকারত বহিব আমি কি কাম কৰি যাম এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হয়েছে আর আমি আসলে BPF হিসাবে অকলে নির্বাচন খেলছি সবাই জানে আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল BPF-ৰ হয় BPF 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এইটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPF-ৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে সবে চিন্তা কৰিছে যদি BPF BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ BPF-এ অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা যে লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিসিশনত আনিব পাৰিছোঁ যদি BJP এলায়েন্স NDA বা BJP-য়ে UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে BJP-য়ে আমাৰ NDA-ক থকা পিছত বা আমি NDA-ত থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সেটা কথা UPPL থাকিলে BPF নাথাকিব যদি UPPL-ক বাদ দিব পাৰে তেতিয়া BPF-এ BJP-ৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় BJP-য়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ সেইখিনি ডিসিশন আমার মাজত আহি স্পষ্ট কথা ঠিক স্যার BJP-য়ে যদি UPPL-ক NDA-ৰ পৰা বাদ দিয়ে তেনেহ'লে BPF-এ কি BJP-ৰ লগত এলায়েন্স সরকার করব নেকি BTC-ত সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতহে সরকার প্রথম এলায়েন্সটো ক্লিয়ার আমি কৈছিলোঁ যে UPPL-ক বাদ দিয়ক আমি NDA-ত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া BJP-ক লৈ পেলাই সরকার কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে UPPL-ক বাদ দিয়ক আমি BJP-ৰ লগত NDA-ৰ লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰিম মানে এলায়েন্সত আমি থাকিম সরকারটো অকলেও বনাব পাৰে BJP-কো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত NDA এলায়েন্স UPPL-ক বাদ দিব লাগিব